আসাৰ মাজত যে চাহ জনজাতি আৰু আদিবাসী তেখেতসকলৰ যদি হিষ্ট্ৰী চাওঁ অসম চাহ জনজাতি ছাত্ৰ সন্থাই 1947 চনত সিহঁতে কয় আমি মানে সিহঁতৰ হেৰিটো যদি নিজকে কয় আমি 1947ত জন্ম হোৱা তো আমি যদি হেৰিটোত যাওঁ তো 1947ত সেইটো সংগঠনটো আছিল ছটানা কৰি ছাত্ৰ সন্মিলন সেইটো যাই কিনে পৰ্যায়ক্ৰমে গৈ 1975 চনত এইটো সিহঁতে অসম চাহ জনজাতি ছাত্ৰ সন্থা হেৰি কৰিলে নামাকৰণ কৰিলে। এতিয়া যি সংগঠনে এতিয়া এক সময় ছটানাগপুৰ ছাত্ৰ সন্থা কৰিলে তাৰপিছত পৰ্যায়ক্ৰমে আহিলে চাহ মজদুৰ ষ্টুডেণ্ট ইউনিয়ন এই ধৰণে নামাকৰণ কৰি 10 বছৰ মূৰে মানে নাম চেঞ্জ কৰে আৰু গৈ থৈ এতিয়া অসম চাহ জনজাতি ছাত্ৰ সন্থা কৰি আছে কৰক তাত আমাৰ ক'বলগীয়া নাই। সিহঁতৰ যদি আইডিঅলজি আছে যদি চাহ জনগোষ্ঠী হিচাপে যদি কোনোবাই যদি পৰিচয় দি ভাল পায় তেতিয়ালৈকে তেখেতৰ অধিকাৰ আছে তেখেতে কৰক কিন্তু সেইটো বুলি যে আমাক কোনোবাই চাহ জনগোষ্ঠী জবৰদস্তি বনোৱাব যে আপোনালোকে চাহ জনগোষ্ঠী হয় আপোনাৰ কাষ্ট চাৰ্টিফিকেট TGL আৰু FTGL লিখিবই সেইটোতো আমি কেতিয়াও মানি নলওঁ। সেইটোৰ কাৰণে আমি কৈ আছোঁ যে এতিয়া আচাৰ আৰু আচাৰ মাজত যি পাৰ্থক্যটো আপুনি ক'লে এতিয়া পাইতো সিহঁতৰ আইডিঅলজিটো হ'ল সিহঁতে চাহ জনজাতিটোক প্ৰতিষ্ঠা কৰিব বিচাৰে আৰু আমি কৈছোঁ আমাৰ অৰিজিনেল মোৰ যিটো মই যদি আজিও আমি মোৰ নিজৰ শিপাটো মই বিচাৰি যাওঁ মোৰ শিপাটোৱে হ'ল আদিবাসী মই এটা ওৰাং জনগোষ্ঠীৰ হয় আজি ওৰাং জনগোষ্ঠী হিচাপে মই আজিকাত যদি আজি ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া যদি যাই কিনে মই চাওঁ তাত মোক যাব লাগিব মই কি জাতি হয় মই ওৰাং হয় প্ৰথম মই ওৰাং হিচাপে মোৰ তাত RGR ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াত ওৰাং বুলিহে আছে তাত কোনো আদিবাসীও বুলি নাই তাত মোৰ হেৰি হিচাপে আছে কিন্তু আমি সেইটোকে কৈ আছোঁ যে আমাৰ কাষ্ট চাৰ্টিফিকেটত আমাৰ দিয়ক আমি মই ওৰাং হয় ওৰাং হিচাপে দিয়ক যি যোনটো কমিউনিটিৰ হয় সেই হিচাপে দিয়ক আৰু চবতো সেইটোৱে চলি আছে অন্যান্য হেৰিত চবেই চলি আছে এইটোৱে চলি আছে ঠিক এতিয়া আপুনি যি ধৰণে কথা উপস্থাপন যে কৰ্মৰ ভিত্তিত এটাও মানে জাতি গঠন নহয় ঠিক আমি সেইটোকে কৈ আছোঁ যে কৰ্মৰ ভিত্তিত এটা জাতি গঠন নহয় আৰু এতিয়া অন্যান্য কফি বাগানতো কাম কৰি আছে তেখেততো আজি কফিৰ পৰতো কফি জাতি নহয় এতিয়া যদি ৱেষ্ট বেংগলটো আমি চাওঁ ৱেষ্ট বেংগলত ইমান বাগান আছে তাত যদি তাত আপুনি যায় আপুনি চাই ৱেষ্ট বেংগলৰ দাৰ্জিলিং পাৰ্টটো যায় দাৰ্জিলিং পাৰ্টত 90% নেপালী সম্প্ৰদায়ৰ মানুহ তাত কাম কৰি আছে আৰু নেপালী সম্প্ৰদায় তাতে কাম কৰি সিহঁতৰ ভাষা সংস্কৃতি সিহঁতৰ আত্মপৰিচয় সব ৰাখি সিহঁতে কাম কৰি আছে সিহঁতে নেপালী গোৰ্খা বুলিয়ে সিহঁতে সম্বোধন কৰে তো তেতিয়াহ'লে আমাক ইয়াত জবৰদস্তি এটা কোনোবাই আমাক এটা ইলিগালি নাম দিব সেইটো TGL XTGL হওক আমুক হওক সেইটোতো আমি কেতিয়াও মানি নলওঁ কোনোবাই যদি স্বইচ্ছাৰে গ্ৰহণ কৰি আছে বোলে নাই মই চাহ জনগোষ্ঠী তাত আমাৰ ক'বলগীয়া নাই কিন্তু আমাৰ এই ষ্টেণ্ডটো ক্লিয়াৰ আছে আমি চাহ জনগোষ্ঠী হিচাপে আমি কেতিয়াও নিজকে গণ্য নকৰোঁ মোৰ এটা নিজৰ পৰিচয় আছে মোৰ নিজৰ আমাৰ হেৰি আছে কলা সংস্কৃতি আজি মই কালি যদি মোৰ ঘৰত কোনোবা এজন মৃত্যু হয় বা কোনো এটা বিবাহ হয় মোৰ আমাৰ ওৰাং ৰীতি নীতি নিয়মতহে আমি কৰোঁ তাত কোনো চাহ জনগোষ্ঠীৰ কিবা ৰীতি নীতি আছে নেকি মোৰ তেতিয়াহ'লে আমাৰ সেইটোৰ কাৰণে আমি কৈ আছোঁ যে আমাৰ যিটো আমাৰ জনগোষ্ঠীৰ আমাৰ যি হেৰি আছে মানে জনগোষ্ঠী হিচাপে আমাক আইডেণ্টিটি লাগে আমাক আনে দিয়া আইডেণ্টিটি মানে আমাক নালাগে কাৰণ এই আইডেণ্টিটি লৈ কিনে এতিয়া এই কাষ্ট চাৰ্টিফিকেটৰ বিষয়ে মই অলপ আগতে কৈ গ'লোঁ যে কাষ্ট চাৰ্টিফিকেটখনে আমি যেতিয়া বাহিৰলৈকে যাওঁ অসমৰ বাহিৰত গ'লে সেইটো মানে বেলেগ নাই ইয়াৰ পৰা শ্ৰীৰামপুৰ গেট গ'লে তাৰ ভেলিডিটি শেষ আমি তাকে প্ৰকাৰে মানে আগত যি ধৰণে টি ইণ্ডাষ্ট্ৰী এটা মানে বাউণ্ডেৰী বান্ধি দিছিলে যেনেকা বাগানত আপোনালোকে বাগানত কি ধৰণে আগত চিনেমা কি কাৰণত দি আছিলে বাগানতে বজাৰ কি কাৰণে দি আছিলে বাগানতে ওচৰতে গীৰ্জাঘৰ বনাই দিয়ে মন্দিৰ বনাই দিয়ে আমুক বনাই দিয়ে এইটোৰ এটা ডাঙৰ উদ্দেশ্য আছিলে ব্ৰিটিছৰ যে ব্ৰিটিছে ভাবিছিলে যে এই জনগোষ্ঠীকেইটা ই বেলেগ জনগোষ্ঠীৰ লগত যাতে মিল নাখায় মিল খালে সিহঁতৰ জ্ঞান বাঢ়িব আমুক বাঢ়িব সিহঁতে তেতিয়া ৰিভল্ট কৰিব সিহঁতৰ নিজৰ অধিকাৰে বিচাৰিব সেইকাৰণে তেতিয়া আগত দৰমহা দি দিয়ে দৰমহাৰ লগে লগে পইচাটোও আপুনি ছেভিং কৰিব নালাগে বজাৰ কৰিবৰ কাৰণে বেলেগত যাব নালাগে আপুনি
এই দৰমহা দিয়া টেবুলৰ ওচৰতে বজাৰখন বহাই দিয়ে, তই কিন আৰু লৈ যা। চিনেমা চাবৰ কাৰণে আপুনি টাউনলৈকে ওলাই যাব নালাগে, কাৰণ এই মাহত আপোনাক এটা হেৰিয়ে ক'ব, হিষ্ট্ৰীয়ে ক'ব আজি টিজিএল এণ্ড এক্স টিজিএল, ইয়াতেতো দেখোন দুইটা বিভাজন কৰিছে সিহঁতে। এজনক কৈ আছে টিজিএল, এজনক কৈছে অব্লিক এক্স টিজিএল। যি মানুহে বাগানত কোনদিন কামেই কৰা নাই সেই মানুহক টিজিএল বনাই থৈছে। আমি চৰকাৰক আমি সেইটোৰ কাৰণে দাবী কৰি আছো যে আমাক আদিবাসী হিচাপে আমাক পৰিচয় দিব লাগে, আৰু ইতিমধ্যে চৰকাৰে আমাক দিছে কিছু ক্ষেত্ৰত। এতিয়া চাওক, আমি যোৱা বছৰ আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এটা চুক্তি চাকৰ হ'ল যে আদিবাসী ৱেলফেয়াৰ কাউন্সিল, আজি আদিবাসীভাৱে আমাক স্বীকৃতি দিছে, আৰু সেইমতে এতিয়া আমাক কৈ আছো যে আমাক কাষ্ট চাৰ্টিফিকেট কোনো পধ্যে আমি মানি নলওঁ যে টিজিএল আৰু এক্স টিজিএল। আজি সিদিনাৰ এটা ঘটনা হ'ল, আমাৰ এজন ছাত্ৰীয়ে JNUত জৱাহৰলাল ইউনিভাৰ্চিটি যেতিয়া দিল্লীত হেৰিত গ'ল, এডমিশ্যনৰ কাৰণে গ'ল, তাত যেতিয়া যে তাৰ কাষ্ট চাৰ্টিফিকেটটো দিয়ে, সেই সময়ত দেখোন তাত যে যি হেৰি চাই, তাত চাহ জনজাতি বুলি কোনো জাতিয়ে নাই, চাহ জনজাতি বুলি নেশ্যনেল লেভেলত কোনো জাতিয়ে নাই, তাৰ এই শিক্ষাৰ পৰা সি বঞ্চিত হ'ল। তাৰ মানে এই কাষ্ট চাৰ্টিফিকেটটো ইয়াৰ এই ভেলিডিটিটো হ'ল আপোনাৰ শ্ৰীৰামপুৰ গেট, এইপিনে বান্দৰদুৱা গেট, সেইপিনে নাগালেণ্ড গেট, এই ধৰণে মানে। তাৰ মানে আমি নেশ্যনেল লেভেলত আমি কেতিয়াও কোনো নেশ্যনেল লেভেলত আমি হেৰি কৰিব নোৱাৰোঁ, আমি চাকৰি বা অন্যান্য ক্ষেত্ৰত আমি বঞ্চিত হৈ আছো হায়াৰ ষ্টাডিৰ কাৰণে। তো আমি কৈ আছো মই উৰাও বুলি উৰাও দিয়ক, কোনোবাই যদি চাওতালক দিয়ক, আমাৰ ইমান উপজাতি আছো, আচ্ছা নিজেও কয় যে 108টা উপজাতি আছো, তো আমাক যি উপজাতি হিচাপে আমাক দিব লাগে, আমাৰ জাতি হয় এইটো না। আমি এটা চাহ বাগানৰ ওপৰত আমি হেৰি হোৱা নাই, এইটো আমাৰ হয়, আমি তাত কৰ্মক্ষেত্ৰত যদি আমি তাত কাম কৰি আছো, তো কাম কৰাৰ ক্ষেত্ৰে আমাক কোনোবাই যে টিজিএল বা এক্স টিজিএল কৰি দিব, সেইটোতো গ্ৰহণযোগ্য নহয়। এতিয়া বাগানত এতিয়া অসমীয়া মানুহ কাম কৰি আছে, বিহাৰী মানুহ কৰি আছে, আপোনাৰ মাৰোৱাৰী মানুহ আজি এডমিনিষ্ট্ৰেটিভ লেভেলটো চাই, যদি মেনেজাৰ হওক বাকী অন্যান্য সেইকেইটাওতো চাহ শ্ৰমিকেই হয়, সিহঁতে ফিল্ডত কাম নকৰে, তো অফিচত বহি কাম কৰে, কিন্তু জড়িত আছে চাহ উদ্যোগৰ লগতে আছে। সেই ব্যক্তিসকলো তেতিয়াহ'লেতো চাহ জনগোষ্ঠী হ'ব লাগিব। সেই মানুহসকলক আজি চাহ জনগোষ্ঠী বনাই দেখাওকচোন, তেতিয়াহ'লে আমিও মানি ল'ম সিহঁতে আমি চাহ জনগোষ্ঠী বুলি। আমি অকলে কি, আমি এতিয়াও ভাৰত স্বাধীন হৈ গ'ল, কিন্তু আমি এতিয়াও স্বাধীন হোৱা নাই। আজি এই নামাকৰণ দিয়ে আমাক এইটো বুজায় যে এতিয়াও তোমালোকে গোলাম হয়, বাগানত গোলামে হৈ থাকা, সেইটোৱে আমাক অপমানজনক বুজায়। এটা সেইকাৰণে আমি স্পষ্ট, আমি কোনো পৰ্যায়ত চাহ জনগোষ্ঠী নহয়, এইটো আদিবাসী ছাত্ৰ সন্থাৰ মূল হেৰি হয়, লক্ষ্য হয়। আমি নিজকে আদিবাসী হিচাপে গৌৰৱ কৰোঁ, আদিবাসীৰ আমি উপজাতি হিচাপে মই ওৰাং হয়, চাওতাল হয়, কাৰিয়া হয়, কোল ভিল অন্যান্য যি আমি হেৰি আছে সেইকেইটাত আমি একমত আছো। আজি সেই জেগাত আজি কাজিয়া লগাই কিনে এতিয়া আপোনাৰ দুলাল মানকি এতিয়া বান্দৰৰ নিচিনা জুমি চাই আছে। তেখেতৰ এই সময়ত দায়িত্ব হ'ব লাগিছিল যে ভুল স্বীকাৰ কৰি ভুলটো ক্ষমা খুজিব লাগিছিল, কিন্তু সেইটো নকৰি আজি দুইটা সংগঠনৰ মাজত ইমান ডাঙৰ কাজিয়া হৈছে। আৰু কালি যদি ভৱিষ্যতত কিবা যদি অঘটন হয়, আজি স্পষ্ট আমি কৈ আছো আদিবাসী ছাত্ৰ সন্থাই, যে কালি যদি দুইটা জাতিৰ মাজত যদি কাজিয়াৰ সৃষ্টি হয়, তেতিয়াহ'লে মূল খালনায়কজন হ'ল দুলাল মানকি। তেখেতে এই কাজিয়াৰ সূত্ৰপাতটো আৰম্ভ কৰিছে, আৰু তেখেতে হেৰি হ'ব লাগে, জগৰীয়া হ'ব লাগে। কাৰণ তেখেতে যদি সেইদিনাখন তুচ্ছ তাচ্ছিল্য মন্তব্য নকৰিলে হয়তো আজি এই পৰ্যায়লৈ নগ'লেহেঁতেন। আৰু তাক যেতিয়া প্ৰতিক্ৰিয়া দিয়াত যাওঁতে যদি আহি আকৌ তাত এটা সংগঠন সোমাই তাক উল্টা নবুজাই তাক দিম না, তাৰ ঘৰত যাই কিনে আমি দিব নোৱাৰো। তো সেই হিচাপে আমি তাক যি মাধ্যমেৰে আক্ৰমণ কৰিছে আমাৰ জনগোষ্ঠীটো, আমি সেই মাধ্যমেৰে আমি তেখেতক আমি আক্ৰমণ কৰিছো। তাত আৰু আন এটা সংগঠনে যাই কিনে তাৰ সপক্ষে হৈ কিনে মাত দিলে আমি সেইটো কেতিয়াও মানি নলওঁ।